আপোনাৰ কিনো হৈছে? আজি দুটামান দিনৰ পৰা লক্ষ্য কৰি আছোঁ, যেতিয়াৰ পৰা কোঠাৰখন হেৰাইছে আপুনি এনেকৈ মন মাৰি বহি থাকে। এই ৰাতিপুৱা এতিয়া কি চিন্তাখন কৰি আছে কওকচোন বাৰু। নাই অ' সাবিত্ৰী, কিনো ভাবিম। এখনে ঘৰ চলোৱা বস্তু আছিল মোৰ কোঠাৰখন, সেইখনৰে খৰি চৰি কাটি যেনেকৈ নহয় ঘৰখন চলাই আছিলোঁ। এতিয়া সেইখন হেৰুৱাৰ পৰা মই ভাবিয়ে পোৱা নাই কি কাম কৰোঁ। ভাবিছোঁ গজেন্দ্ৰৰ নিচিনা গৰু এজনীয়ে কিনি লওঁ, কিন্তু গৰু কিনিম ক'ৰ পৰা? হাতত টকা পইচাও নাই। এইবোৰ চিন্তাই মোৰ মূৰটো খাই পেলাইছে। গজেন্দ্ৰই এতিয়া মাজে মাজে খৰিও কাটে, মাজে মাজে এতিয়া গৰু এজনী কিনি লৈছে, গৰুৰ গাখীৰ বিকিও ঘৰ চলাই আছে। মইহে এনেকৈ বহি আছোঁ, মোৰ কোনোফালে একোৱে ৰাস্তা নোহোৱা হৈছে। মই কি কৰিম কোৱাচোন? হ'ব দিয়ক, এতিয়া ইমানকৈ চিন্তা কৰি থাকিব নালাগে। দুপৰীয়া ভাত বনাবলৈ এডালো ঘৰত খৰি নাই। এতিয়া মই চাহখিনি যেনি তেনিহে আপোনাক বনাই দিছোঁ। মোৰ মাহঁতৰ ঘৰৰ পৰা অনা দেউতাৰ কোঠাৰখন আছে নহয়, এতিয়া সেইখনকে লৈ যাওকচোন। সেইখন নি পেলাই দুডালমান খৰি কাটি আনক, দুপৰীয়া কোলোৱাকৈ আনিলেই হ'ব দিয়ক। যাওক সোনকালে, ল'ৰাটো স্কুলৰ পৰা আহিলে ভাত বিচাৰিব। নাই দেই, তোমাৰ মাৰ ঘৰৰ পৰা অনা কোঠাৰখন মই কিন্তু লৈ নাযাওঁ। সেইখন তুমি মোক ঘৰত থাকিলে চুব নিদিয়া, আৰু এতিয়া মই খৰি কাটিব নিম। সেইখন যদি কিবা এটা হয় তুমি মোক কলিজা খাবা। সেইখনটো বাৰু এতিয়া ধাৰো নাই, তথাপি মই কিবা এটা কৰি ল'লো হয়। কিন্তু তোমাৰ এখন মৰমৰ কোঠাৰ ন, দেউতাৰ একমাত্ৰ চিন, মই নিনো। হ'ব ইমান কথা চপাই বহি থাকিব নালাগে। বেলিকৈ ইপাৰৰ বেলি সিপাৰ পাবগৈ। যাওক সাৱধানে কাম কৰিব, একো নহয়। তুমি কৈছা যেতিয়া যোৱা, কোঠাৰখন লৈ আনাগে। মই অলপ ধাৰ দি পেলাই লৈ যাওঁ। এইখন লওক আৰু বেগেৰে যাওক, মোক খৰি কেইডালমান সোনকালে আনি দিয়ক। দিয়া, মই যাওঁ দিয়া। কোনে যে এওঁৰ কোঠাৰখন চুৰ কৰি নিলে, কোন খাব নোপোৱাই নিলে বাৰু? মানুহটো যে চিন্তা কৰি ভাতে খাব নোৱাৰা হৈছে। কি যে কৰিম? বাইদেউ, কিনো চিন্তা কৰি এনেকৈ বহি আছে? তেতিয়াৰ পৰাই মাতি আছোঁ মই আপোনাক, শুনা নাই? কিবা গভীৰ চিন্তাত পচি যেন পাওঁ আপুনি। মালতী দেখোন আজি হঠাৎ ওলালা যে আমাৰ ঘৰ। গৰু লোৱাৰ পৰাতো আমাৰ ফালে মুখ দিবলৈ পাহৰিছা। আজি হঠাৎ আহিলে যে কিবা কাম আছিল চাগে। কিয়নো বাইদেউ সেনকে কয়? আহিয়ে থাকোঁ দেখোন। ছাগালকেইটা এৰি দিবা গৈছিলোঁ, আপোনাক বাহিৰত বহা দেখা পাই ভাবিলোঁ কিবা চিন্তা কৰিছে যাই দেচোন। মই এটা কথা হৈছে নহয়, শুনছোঁ কথাটো, বৰ দুখ লাগছে বাইদেউ। হেৰি বোলে আপোনাৰ বোলে ভোলাৰাম দাদাৰ বোলে কোঠাখন হেৰালাকে। মই শুনা পাছোঁ, ইমান দুখ লাগছে বাইদেউ। কোনিবা নিছি কোঠাৰখান? মই বৰ দুখ পাইছোঁ বাইদেউ, একদম চকুৰ পানী ওলাও গম পাইছি না? সেইখান দিয়ে চলি আছে মানুহ ঘৰে কেনেবাকে। কাইবা নিবা লগা হ'ল, কিয় নিলা? বৰ দুখ লাগছে বাইদেউ মোৰ। তুমি কিয় আহিছা? তুমি মানে জানিবৰ কাৰণে আহিছা আমাৰ মালিকৰ কোঠাৰখন কোনে নিছে। কেনেকৈনো ক'বা খৰি কটা জেগাৰ পৰা কোনে কোঠাৰখন নিলে, কোন খাব নোপোৱাই নিলে। মই ঠিকছে খাওঁ দিছোঁ গম পাইছানে? তাৰ চকু দুটা কণা হওক, তাৰ ভৰি এখন ভাঙক, তাৰ হাত দুখন ভাঙক, তাৰ ল'ৰা ছোৱালী আছে যদি চব মৰি যাওক, মই এনেকৈ তাৰ যদি ঘনীয়েক আছে ঘনীয়েকে খাব নোপোৱা হওক, মই ঠিকছে খাওঁ দিছোঁ গম পাইছানে? কোনে নিছে নাজানো, কিন্তু মই ঠিকছে খাওঁ দিছোঁ, মৰিবলৈ দিছোঁ। কিয়নো বাইদেউ এইগিলাখন খাওঁ দিবা লাগে? হয়ো দেচোন দে, এনেকৈ খাওঁ নেদে নহয় হ'ল বুলি। সিওতো এটা মানুহ, তাৰ বা তিৰি চলি আছে নে আপুনি জানে নেকি? তাৰ বা ল'ৰা ছোৱালী আছে নেকি আপুনি জানে নেকি? আপুনি এনেকৈ খাওঁ দিবা নালাগে হ'ল বুলিও। যিমানে যি নহওক দিয়কচোন, সিও এটা মানুহ, সিও ভগৱানে জন্ম দিছে। আপুনি খাওঁ দিলে বোলে তাৰ গাত লাগব নেকি? এনেকৈ খাওঁ দিবা নালাগে বাইদেউ। ৰ'বাচোন, মই খাওঁ দিছোঁ আমাৰ এওঁৰ কোঠাখন যোনে চুৰ কৰি নিছে তাকহে। মই তোমালোকক খাওঁ দিয়া নাই নহয়, বা তোমাৰ গজেন্দ্ৰক খাওঁ দিয়া নাই নহয়। গজেন্দ্ৰই কিবা এওঁৰ কোঠাখন চুৰ কৰি নিছে নেকি? মই জানো সি তেনেকুৱা মানুহ নহয়, কিন্তু তোমাৰ যে ইমান খং উঠিছে, মই কিয় খং উঠিল বাৰু? মই সেইটো বুজি নাপালোঁ। মই তোমালোকক খাওঁ দিয়া নাই দিয়া, বা তোমাকো খাওঁ দিয়া নাই, তোমাৰ ল'ৰা ছোৱালীকো খাওঁ দিয়া নাই, তোমাৰ মানুহজনকো মই খাওঁ দিয়া নাই। মই খাওঁ দিছোঁ আমাৰ এওঁক কোঠাখন যোনে চুৰ কৰি নিছে তেওঁকহে খাওঁ দিছোঁ। তোমালোকৰ গাত কিয় বা লাগিল মই সেইটোহে বুজি নাপালোঁ। বাইদেউ মোৰ দেৰি হৈছে, মই যাওঁ দিয়ক। ছাগালকেইটা আকৌ দুপৰীয়াখন আহিলে মই আকৌ সিহঁতক দানা পানী দিব লাগিব। ঘৰত হাঁহকেইটা আছে, হাঁহকেইটাকো দানা পানী দিমগৈ। মই দেৰি হৈছে, যাওঁ দিয়ক। তুমি কি ভাবিছা মালতী? মই কি নাজানো আমাৰ এখেতৰ কোঠাখন কোনে মাৰিছে? তোমালোক যে দুইটা তিৰিমতাৰে এইটো কাম মই ভালদৰে জানো। মই খাওঁ বেলেগক দিয়া নাই দিয়া, মই তোমালোককে খাওঁ দিছোঁ বুজিছা। আৰু আমাৰ এওঁৰ কোঠাখন বেলেগে নহয়, তোমালোকৰ যে তোমাৰ মানুহজন ইমান হাত লৰ সেইটো কথা চবেই জানে। আৰু সি গৰুটো কিনি আনা বুলি গাঁৱত কৈছে, সি গৰুটো কিনিহে আনিছেনে কাৰোবাৰ পৰা চুৰ কৰি নিছে সেইটো কোনে জানে? আৰু তোমালোকৰ নিচিনা মানুহ আমাৰ ঘৰত নাহিলেই হ'ব। মই খাওঁ তোমালোককে দিছোঁ, মই চব জানো। মোৰ মানুহজনৰ কোঠাখন যে তোমালোক দুইটাৰ ভিতৰত এটাই মাৰিছা। ভাবিখনত আৰু খৰিয়ে নোহোৱা হ'ল। কিমান খৰি কাটিম? খৰি কাটোতে আৰু খৰিয়ে নাই। এই গছডালৰ পৰাই মই দুটা ঠানি কাটি লৈ যাওঁ। ওলা নেকি? খৰি কাটিবলৈ আহিছ? মই ৰাতিপুৱাই ঘৰত অলপ খৰি কাটি নি থৈয়ে আহিলোঁ, এতিয়াহে গৰুহে চৰাব আহিছিলোঁ।
দে তই খৰি কাট গজেন্দ্ৰ মই ভোলা এই দুপৰীয়া ভাত ৰান্ধিবলৈ ঘৰত এডালো খৰি নাই ভাবিছোঁ এই গছডালৰ পৰা দুটা ঠানি কাটি লৈ যাওঁ তই গৰু চৰাই আছ হ'বলা দে গৰু চৰা তই মই খৰি নিলেহে মানুহজনীয়ে ভাত বনাব পাৰিব এই হৰি কি হ'ব এতিয়া মোৰ চোন পথাৰখন পানীত পৰি থাকিল মই সাঁতুৰিবও নাজানো মোৰ মানুহজনীৰ একমাত্ৰ চিন আছিল দেউতাকৰ মোকতো তাই কলিজা খাব হৰি কি হ'ব এতিয়া হে প্ৰভু মোক দয়া কৰা মই সাঁতুৰিব নাজানো মোৰ পত্নীৰ দেউতাকৰ একমাত্ৰ চিন এই কোঠাৰখন মই কি কৰিম বাৰু এতিয়া মোৰ পত্নীয়ে মোৰ কলিজা খাব প্ৰভু মোক কিবা এটা দয়া কৰা এই পুখুৰীটো বহুত দ বুলি শুনা পাইছোঁ মই কেনেকৈ এতিয়া তেওঁ কোঠাৰখন উঠাই আনো মোক দয়া কৰা প্ৰভু মোক দয়া কৰা মোক দয়া কৰা মই যদি এইখন লৈ নাযাওঁ আজি কোঠাৰখন মই যেনেকৈ নহওক ইয়াৰ পৰা লৈ যাবই লাগিব মোৰ পত্নীয়ে মোক কলিজা খাব মই এতিয়া কেনেকৈ ঘৰলৈ ঘূৰি যাওঁ নিজৰ কোঠাৰখনো চোৰে নিলে যি এখন আছিল মোৰ মানুহজনী দেউতাকৰ চিন সেইখনো এতিয়া পানীত পৰিল মোৰ এতিয়া কি হ'ব মই ঘৰখন কেনেকৈ চলাম খৰি কাটি কাটিয়ে জীৱনটো পাৰ কৰিছোঁ আৰু কিমান দুখ দিবা প্ৰভু তুমি মোক নেকান্দিবা ভোলা এয়া চোৱা মই তোমাৰ বাবে কি লৈ আহিছোঁ দুখ নকৰিবা ভোলা এবাৰ মোৰ ফালে চোৱা আপুনি কোন মই আপোনাক চিনি পোৱা নাই আগতে আপোনাক মই এইখন হাবিত কেতিয়াও দেখা নাই আপুনি কোন ভগৱান হয় বাৰু মই কোনো ভগৱান নহয় ভোলা মই এই পুখুৰীটোতে থাকোঁ এই পুখুৰীটোৰ তলত মোৰ ঘৰ আছে পুখুৰীটোৰ তলে তলে মই বহুতো নদী সাগৰ সকলোতে ঘূৰি ফুৰোঁ তুমি মোক চিনি নোপোৱা আৰু মই কোনো ভগৱান নহয় ভোলা মই হৈছোঁ জলকুঁৱৰী মই ইয়াতে থাকোঁ মই তোমাক কথা সকলোবোৰ জানো মই আপোনাক কাবৌ কৰিছোঁ মোৰ কোঠাখন মোক ঘূৰাই দিয়ক এইখন মোৰ পত্নীৰ দেউতাকৰ একমাত্ৰ চিন মোৰ কোঠাখন মোক ঘূৰাই দিয়ক এইখন যদি মই লৈ নাযাওঁ আজি মোৰ পত্নীয়ে মোৰ কলিজা খাব নিশ্চয় ঘূৰাই দিম মই তোমাৰ বাবে কোঠাৰ দুখন লৈ আহিছোঁ পিছে তোমাৰ কোঠাৰ বা কোনখন হয় সেইটোহে নাজানো মোৰ বাওঁ হাতত আছে এখন সোণৰ কোঠাৰ আৰু সোঁ হাতত আছে এখন সাধাৰণ কোঠাৰ পিছে তোমাৰ কোঠাৰ কোনখন তোমাৰ যিখন কোঠাৰ হয় তুমি মোক দেখুৱাই দিয়া মই তোমাক নিশ্চয় দি দিম আপোনাৰ সোঁ হাতত যিখন কোঠাৰ আছে সেইখনে মোৰ পত্নীৰ কোঠাৰ পত্নীৰ দেউতাকৰ একমাত্ৰ চিন মোক সেইখন কোঠাৰ দিলেই হ'ব ভোলা তুমি সঁচাকৈ বহুত ভোলা মই জানো তুমি যে পৰৰ বস্তু লোভ নকৰা এয়া লোৱা মই তোমাৰ কোঠাৰখনো দিছোঁ আৰু এইখন সোণৰ কোঠাৰখন মই তোমাক উপহাৰ হিচাপে দিছোঁ এইখন বিক্ৰী কৰি তুমি বহুতো ধন পাবা আৰু সেয়া ধনেৰে তুমি গাই গৰু কিনিব পাৰিবা আৰু বেলেগ বেলেগ কামতো খটাব পাৰিবা তুমি সৎ কামত ব্যৱহাৰ কৰিবা মই জানো লোৱা এই দুখনো লোৱা মোৰ পত্নীয়ে আজি বিৰাট ভাল পাব ভগৱানে যে আজি মূৰ দাঙি মোক চালে মোৰ পত্নীয়ে যে আজি কিমান সুখ পাব মই লৰালৰিকৈ ঘৰত যোৱাহে ভাল এই খৰি পাছতো কাটিম থওঁ ল'ৰাজনী এতিয়া মোতকৈ বেছি ধনী হৈ যাব মই এয়া হ'ব দিব নোৱাৰোঁ মই তাতকৈ বেছি ধনী হ'ব লাগিব ময়ো কি কৰিব লাগে জানো এয়া খেল ময়ো খেলিম কি হৰি মানুহজন ইমান দেৰি হ'ল অহাই নাই যে ৰখোতে ৰখোতে গধূলিয়ে হ'ল ল'ৰাটোও টোপনি গ'ল ভাত পানী নোখোৱাকৈ মই কি কৰোঁ এতিয়া মোৰতো চিন্তা হৈছে কিবা বিপদত পৰা নাইতো তেখেত সাবিত্ৰী সাবিত্ৰী এয়া চোৱা মই আহি গ'লোঁ আৰু তোমাৰ কাৰণে কি আনিছোঁ চোৱাচোন সাবিত্ৰী আহিলে এখেত এতিয়াহে পৰশু মোৰ মনটো শান্তি লাগিছে আহিলে আপুনি মোৰ যে চিন্তাই হৈছে ক'ত বা কি কৰি আছিল এই ৰ'বকচোন ৰ'বক এইখন আপোনাৰ হাতত ক'ৰ কোঠাত সোণৰ নিচিনা লাগিছে একদম আপুনি ক'ৰবাত চুৰ ডকাইত কৰিব যোৱা নাছিলতো নাই নাই মই ক'তো চুৰ ডকাইত কৰিবলৈ যোৱা নাই কম মই তোমাক সকলো কথাই ক'ম আগতে বহি লোৱা ভালদৰে ক'ম মই তোমাক মোৰ লগত যি ডাঙৰ ঘটনা ঘটিছে তুমি শুনিলে আচৰিত হ'বা হেৰি কৰাচোন চোৱাচোন যোৱা এই দুখন আগতে ভাল জেগা এটাত লুকুৱাই থৈ আহাগৈ অঁ দিয়ক হেৰি কওকচোন ক'ত পালে সোণৰ কথাখন বাৰু আপুনি বহা আগতে বহি লোৱা সকলো ক'ম মই তোমাক এতিয়া কি জানানে মই যেতিয়া খৰি কাটিছিলোঁ হঠাৎ মোৰ কোঠাখন পুখুৰীটো পৰি গ'ল পৰি যাওঁতে মই কান্দিব ধৰিলোঁ দুখ কৰিলোঁ তেতিয়া কি আচৰিত ডাঙৰ কথা এটা হ'ল তুমি ক'লে আচৰিত হৈ যাবা মই দুখ কৰি থকা টাইমতে এজনী আহি মোক
উপহাৰ হিচাপে দিছে। বহুত ভাল তেখেত, মোক ভাল কামত সৎ কামত ব্যৱহাৰ কৰিব দিছে। যি নহওক দিয়া, ভগৱানে যে এবাৰ মূৰ দাঙি চালে আমাৰ ফালে। অ' সঁচা, মোৰ যে শুনিয়ে জলপৰীজনী চাওঁ চাওঁ লাগিছে। দুখৰ দিন আৰু কিমান পাৰ কৰিম, ভগৱানেও যে আমাক মূৰ দাঙি চাইছে। হেৰি কৰা, বাকী কথা পাছতো পাতিম দিয়া। মোৰ বৰ ভোক লাগিছে, দিনটো একোৱে খোৱা নাই। যোৱা যোৱা, ভাত হৈছে যদি ভাত বাঢ়াগে। অঁ যাওক, আপুনি মোক ভাতকেইটা ধুই আহক, মই ভাত বাঢ়োগে।